Hi guys, welcome back to my YouTube channel. আৰু ৰাতিপুৱা আৰু এটা নতুন ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ মাজলৈ আহিলোঁ আৰু ভাবিছোঁ ব্লগটো এতিয়া পৰা ষ্টাৰ্ট কৰোঁ। আজি যিহেতু মই ভিডিঅ'টো দিছিলোঁ যে মানে আমি ব্ৰাইড টু বি দিছিলোঁ তাইৰ বিয়া, তাৰপিছতে ভাবিলোঁ আজি জোৰোণ আছে তো মই যাব লাগিব। ভাবিলোঁ এতিয়া পৰা মই ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, যিহেতু এযোৰ কাপোৰ আহি পোৱাহি নাই, মই কাপোৰ আনিব যাওঁ। তাৰ কাপোৰ আনি গৈ পেলাই ওলাই মেলি পেলাই মই সিহঁতৰ ঘৰত যাম। জোৰোণ পোৱাৰ আগে যাম চাগে, কিন্তু মই এতিয়ালৈকে ওলোৱা নাইকিয়া, মানে কাপোৰযোৰ অকণ দেৰিকৈ দিব। চ' মই কাপোৰযোৰ আনি কৰি ওলাই তাৰপিছতহে ওলাব লাগিব। মানে মই সেইটো কাৰণে বহুত মানে টেনশ্যন হৈ আছে, কি কৰোঁ কি নকৰোঁ। মেহেন্দি বাছ ইমানকণেই আঁকিব জানো আৰু এইকণেই আঁকিছোঁ। ভাবিছোঁ পিছতকৈ আঁকিম আৰু বুলি ভাবি পেলাই থৈছোঁ, বাট কি হয়গৈ নাজানো। আহক তেতিয়াহ'লে মই কণ্টিনিউ কৰোঁ ভিডিঅ'টো আৰু চাই থাকিব শেষলৈকে। আহক তেতিয়াহ'লে। আৰু মই এয়া ওলালোঁ জোৰোণৰ বাবে। মই একদম ফাইনেলকৈ তাত দেখামগৈ বিয়া ঘৰ, মই গোটেইজনী বাৰু দেখাই দিম। এতিয়া মই ৰেডি হ'লোঁ, বাছ মানে মই এতিয়া যাব লাগে, দেৰি হৈছে। ইফালে জোৰোণ পাইছেহি বুলি শুনিছোঁ, ফোন কৰিছে লগৰজনী। মই যাওঁ, গৈ লৈ পেলাই মই তাত গৈ পেলাই ভিডিঅ'টো আকৌ দেখাম আপোনালোকক। আজি বিয়া ঘৰত গৈ পেলাই মই আপোনালোকক দেখাইছোঁ। মই পাই গ'লোহি বিয়া ঘৰ, এজনীকৈ দেখাই আছোঁ। মেম এইফালে ৰ'বা, দেখাইছোঁ, ভালকৈ দেখা। চাওঁ দেখাবিনে? দেখাই এজনীকৈ দেখাইছোঁ। এয়া দৰা আহি এতিয়ালৈকে মানে মেকআপ হোৱাগৈ নাই বাৰু। ইফালে প্ৰবালিকা, মই কইনাক দেখাইছোঁ। কইনা অকণমান ব্যস্ত হৈ আছে। মোক অকণ ভালকৈ দেখুৱাই দিবিচোন হা, কেমেৰাটো মই দেখাইছোঁ মই নিজে কি পিন্ধিলোঁ। কইনাখন হ'লে ভালকৈ দেখাম। চুলিখিনি বেলেগ ষ্টাইল কৰিম বুলি ভাবিলোঁ, নহ'ল, নুঠিলগৈ নহয়, এনেকৈ আহিবলগীয়া হ'ল। মই কইনা ভণ্টিজনী পিছলৈ যাওঁ দেখাইছোঁ অকণমান। কিজনী আমাৰ কইনা ভালকৈ দেখাই দিছোঁ। ধুনীয়া হৈছে ন এইখিনি পৰা, ৰেডি হৈছে বাই জোৰোণ পিন্ধিবলৈ। আৰু এয়া জোৰোণ আহিলে আৰু আমাৰ কইনাও বাহিৰলৈ গ'ল বাৰু, কিন্তু বেদলাক যাম বাহিৰত, মানে পিছত বহিবলগীয়া হৈ গ'ল। আগত জেগা নাইকিয়া, চব আমি পিছতে ৰখি আছোঁ। জেগাখিনি বহুত সৰুকৈ হেৰি কৰিলে, সেইকাৰণে মানে বহিবলৈ জেগা নহ'লে আৰু সিহঁতৰ মানুহখিনি আগত বহিছে। তাৰপিছত আমি মানে অকণ বেকতে বহিবলগীয়া হৈ গ'ল। কিছুমান পিছফালৰ পৰা অকণমান দেখুৱাই দিলোঁ আপোনালোকক। ভালে পেণ্ডেলৰ কালাৰৰ পৰা আমাৰ মুখৰ ৰং, দালি ভাত চবৰে কালাৰ চেঞ্জ হৈ গৈছেগৈ। উপায় নাই, মই যিহেতু লগত দেখাম বুলি ভাবিছিলোঁ সেইবাবে দেখাবলগীয়া হৈ গ'ল। ভইচেই দিছিলোঁ, কিন্তু বেকগ্ৰাউণ্ডত এফালে মিউজিক বাজি আছিলে, গান লগাই থৈছিলে, আৰু সেইবাবে কপিৰাইট লাগিব বুলি মই ভইচটো দি দিলোঁ পিছত। আৰু এইজনী মই পিন্ধিছিলোঁ কমপ্লিট বটল গ্ৰীণৰ এযোৰ কাপোৰ, চিম্পল, একো মানে তাত ফুল নথকা, কমন হৈ গৈছিলে। বাট কাপোৰযোৰ মোৰ আগৰ পৰাই কিনা, মোৰ পচন্দৰ আছিলে কাপোৰযোৰ, সেইবাবে পিন্ধিলোঁ। জোৰোণ যোৱাৰ পাছতেই কইনাই ফটোশ্বুট কৰিলে, আমিও ছিংগল কেইখনমান উঠি ল'লোঁ লগতে। ইফালে কাইলৈৰ কাৰণে ডেক'ৰেশ্যন ষ্টাৰ্ট হৈ গ'ল। মই ফাইনেলকৈ দেখাই আছোঁ আপোনালোকক, কমপ্লিট মানে ৰভাৰ তলিখন মই দেখাই আছোঁ, যিহেতু থাকিম বাৰু আজি। দেখাই আছোঁ দেই আপোনালোকক, চাই থাকক। এতিয়া ঘৰুৱা হৈ আছোঁ, কাইলৈ মেকআপ কৰিম, অৱস্থাকেইটা আছে। বহুত ধুনীয়াকৈ সজাইছে ন? সেইটো বহুত আমি অকণমান বহি লৈছোঁ, কাইলৈ আকৌ নাপাবও পাওঁ ছিটটো, সেইটো কাৰণে অকণমান আজি ইমান ধুনীয়াকৈ সজাইছে। বহুত ধুনীয়া লাগিছে। ক'লৈ যায়? ৰিটাৰ্ণ হৈ থাকে। দেখুৱাই দিছোঁ আজি কেনেকৈ আছা, কাইলৈ কেনেকৈ থাকিবা।
কৈছিলোঁ যে মেহেন্দি আধৰুৱা হৈ আছিলে বুলি এতিয়া অলপমান কমপ্লিট কৰি লৈছোঁ বাৰু মৰ্ণিং গা পা ধুই মেলি পেলাই আমি ৰেডি হ'লোঁ খাই লওঁগৈ বিয়া দিনা তুমি দেখাই লোৱাচোন মই নিজক চবেই সাজি কাচি ইমান ধুনীয়াকৈ ওলাইছে মোহে খাই লওঁগৈ ৰাতিপুৱা তাইক নোৱাবলৈ ষ্টাৰ্ট কৰিলে আৰু সেইবাবে আমি জল্দি খাই পেলাই আমি নোৱাবলৈ আহিলোঁ আৰু সেইবাবে মই ভিডিঅ' কৰা নহ'লে সেইখিনি ইফালে বিয়ানাম শুনি মোৰ মানে মনটো কিবা এটা লাগি যায় মই বিয়ানাম একদম শুনি থাকিব নোৱাৰোঁ মোৰ একদম চকু পানী ওলাই যায় আৰু আপোনালোকে কমেণ্ট কৰি জনাব কাৰ বিয়ানাম শুনিলে মানে দুখ লাগে আৰু এই সময়খিনি প্ৰতিজনী ছোৱালীৰে মানে বহুত দুখৰ মুহূৰ্ত আৰু এতিয়ালৈকে বাৰু সেই অনুভৱ হোৱা নাইকিয়া কিন্তু হ'লেও মই বুজোঁ ইফালে মই বিয়ানাম শুনি ৰখি থাকিব নোৱাৰোঁ মানে নোৱাই কৰি অনাৰ পিছত আমাৰ কইনা এতিয়া মেকআপত বহিছে ৰেডি হৈছে তাই আৰু এফালে আমাৰ কিজনী ওলাব হোৱা নাই বোলো লাহে ওলাম অকণমান টোপনি আহি গৈছেগৈ দিনটো সেই ৰাতিপুৱাতে উঠা আৰু লাহে ওলাম দেখাম বাৰু আপোনালোকক বিশেষকৈ তাই ৰেডি হৈ লওক তাইৰ লগত অকণমান তাইক হেল্প কৰি দিওঁ তাৰপিছত আমি ৰেডি হ'ম আমাৰ কইনা ৰেডি চাওঁ ধুনীয়াকৈ ধুনীয়া লাগিছে বেগটো ঘূৰি দিয়াচোন এবাৰ ঘূৰি দিয়া ধুনীয়া লাগিছে ন চাওঁ মুখলৈ মোৰ ফালে ঘূৰাই এতিয়া হৈ গ'ল ধুনীয়া লাগিছে আমি ফাইনেলি ৰেডি হৈ গ'লোঁ চাওঁ ইমান ৰুমটোত বেছি পোহৰ লাগিছে ন বেয়া লাগিছে মুখখন দেখিবলৈ অলপ দেখাই লৈছোঁ আৰু বেলেগকৈ দেখাম ৰেডি হৈ গ'লোঁ ভালকৈ দেখাই আছোঁ খাই ললি ভাতখনো লেতেৰা মুনমি আৰু মই ভাবিলোঁ এনেকৈ মই ভিডিঅ'টো শেষ কৰোঁ বুলি দৰা অহালৈকে মই থাকিব নোৱাৰিলোঁ যিহেতু মোৰ পিছদিনাখন বিশেষ কাম এটা আছিলে আৰু সেইবাবে মই পিছত দৰা অহাখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এতিয়া মই ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ আপোনালোকে যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যদিহে নতুনকৈ আহিছে তলত থকা বেল আইকনটো দবাই দিব আহিবলগীয়া নতুন ভিডিঅ'ৰ বাবে আজিলৈ আহিছোঁ বাই আপোনালোকক আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সুস্থ থাকক আৰু ভালে থাকক বাই